নমস্কাৰ। আজি পুনৰ আহিছোঁ এটি নতুন কাহিনীলৈ। আজি যিটো কাহিনী ক'বলৈ ওলাইছোঁ সেইটো হৈছে এটা হৰিণাৰ। এবাৰ এটা হৰিণাৰ বহুত পানী পিয়াহ লাগিছিল আৰু সি জংঘলত পানী বিচাৰি ইফালে সিফালে ঘূৰি ফুৰিছিল, কিন্তু সি পানী ক'তোৱে বিচাৰি পোৱা নাছিল। বহুত দেৰি ঘূৰি ফুৰাৰ পিছত তাৰ ভাগৰ আৰু পিয়াহ বেছিকৈ লাগিব ধৰিলে আৰু পানী বিচাৰি নাপাই সি গছ এডালৰ তলত বহি ল'লে। আৰু তেতিয়াই সি পানীৰ শব্দ শুনা পালে আৰু লগে লগে সেই শব্দ ক'ৰ পৰা আহিছে তাকে চাবলৈ গ'ল। আৰু অলপ দূৰ গৈ দেখা পালে যে তাৰ সন্মুখত এটা বহুত ডাঙৰ নদী, আৰু নদীটো দেখা পাই তাৰ বহুত ভাল লাগি গ'ল। সি ভাবিলে যে সি আজি আকৌ নতুন জীৱন পালে। সি দৌৰি গৈ নদীৰ কাষ পালে আৰু যেতিয়াই পানী খাবলৈ বিচাৰিলে তাৰ চকু তেতিয়াই সোঁফালে গ'ল। সি যেতিয়াই সোঁফালে চালে তেতিয়া দেখিলে যে এজন চিকাৰী ধনুকাঁড় লৈ থিয় হৈ আছে। তাৰপিছত সি বাওঁফালে চালে আৰু দেখিলে যে এটা সিংহ জংঘলত লুকাই তাৰ ফালে চাই আছে। এতিয়া হৰিণাই পিয়াহৰ কথা পাহৰি গ'ল আৰু সি তাৰ পিছফালে ঘূৰি চালে আৰু পিছফালে ঘূৰি চাই দেখিলে যে জংঘলত বহুত ডাঙৰ জুই লাগিছে আৰু সেই জুই লাহে লাহে তাৰ ফালে আগবাঢ়ি আহিছে। এতিয়া হৰিণাই কোনফালে যাব? সোঁফালে ধনুকাঁড় লৈ চিকাৰী ৰৈ আছে, বাওঁফালে সিংহই খাওঁ খাওঁ কৰি আছে, সন্মুখত দীঘল আৰু দ নদী আৰু পিছফালেতো জুই লাগি আছিল। চাৰিওফালে ৰাস্তা বন্ধ হৈ পৰিছিল। হৰিণাক চাৰিওফালে বিপদে আগুৰি ধৰিছিল। এতিয়া হৰিণা চিন্তাত পৰিল। সি ভাবিব ধৰিলে যে মোৰ এতিয়া চাৰিওফালে বিপদ, যেতিয়া মই যি কাম কৰিবলৈ ইয়ালৈ আহিছোঁ সেইটো কাম কৰিয়েই নমৰোঁ কিয়? মইতো এনেও মৰিমেই, গতিকে মই পানী খায়েই মৰোঁ। তাকে ভাবি সি পানী খাব ধৰিলে। কিন্তু অলপ সময় পিছতে আকাশত ক'লা মেঘে আৱৰি ধৰিলে আৰু বৰষুণ হ'ব ধৰিলে। বৰষুণৰ ফলত পিছফালে যি জুই লাগিছিল সেই জুই নুমাই গ'ল। বৰষুণৰ টোপাল চিকাৰীৰ চকুত পৰাৰ বাবে চিকাৰীৰ নিচনা হৰিণাৰ গাত নালাগি হৰিণাৰ বাওঁফালে থকা সিংহৰ গাত লাগিল, আৰু সিংহৰ চকু তেতিয়া চিকাৰীৰ ওপৰত পৰিল আৰু সিংহই হৰিণাৰ পিছা এৰি চিকাৰীৰ পিছত লাগি গ'ল। যেতিয়াই হৰিণাই পানী খাই মূৰ দাঙিলে তেতিয়া সি সোঁফালে চালে আৰু সি দেখিলে যে তাত চিকাৰী নাই। এইবাৰ সি বাওঁফালে চালে আৰু সি সিংহটোকো তাত নেদেখিলে। এইবাৰ সি পিছফালে ঘূৰি চালে আৰু দেখিলে যে যি জুই লাগিছিল সেই জুইও নুমাই গৈছে। তাৰ পিছত হৰিণাটো আনন্দ মনেৰে ঘৰলৈ গুচি গ'ল। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটো শিক্ষা পাওঁ যে মানুহৰ জীৱনতো কেতিয়াবা সমস্যা চাৰিওফালে আহে, যাৰ কাৰণে মানুহে ভয় খায় আৰু কিছুমান নল'বলগীয়া সিদ্ধান্ত লৈ লয়। কিন্তু যেতিয়াই মানুহক চাৰিওফালে সমস্যাই আগুৰি ধৰে তেতিয়া ভয় নাখাই অলপ সময় শান্তিৰে চিন্তা কৰিব লাগে। হৰিণাৰ হাততো বহুত অপশ্যন আছিল। সি ভয়তে পানীত জঁপিয়াব পাৰিলে হ'ল, ইফালে সিফালে দৌৰিব পাৰিলে হ'ল, কিন্তু সি এইবোৰ একো নকৰি অলপ সময় শান্তিৰে চিন্তা কৰি যি কাম কৰিব আহিছিল সেইটো কৰিবলৈ সিদ্ধান্ত ল'লে আৰু পানী খোৱাত লাগি গ'ল। মানুহেও নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে বিভিন্ন সমস্যা পাৰ কৰিব লাগে। ঘৰৰ সমস্যা, টকা পইচাৰ সমস্যা, ঠাট্টা মস্কৰা আদি, যাৰ কাৰণে সি ভাগৰি পৰে আৰু নিজৰ লক্ষ্যৰ পৰা পিছ হুহুকি আহে। কিন্তু আমি অলপ সময় শান্তিৰে চিন্তা কৰি এই সমস্যাবোৰক ইগন'ৰ কৰিব পাৰিলে আমাৰ লক্ষ্যত উপনীত হোৱাৰ ৰাস্তা নিজে নিজে মুকলি হৈ পৰিব। সেয়েহে হৰিণাৰ নিচিনা আমাৰ জীৱনতো নানান সমস্যা থাকিব আৰু সেই সমস্যাবোৰক আওকাণ কৰি আমি আমাৰ নিজৰ লক্ষ্যত উপনীত হ'বই লাগিব। যদিহে আমি সমস্যা বুলি ভাবি থাকোঁ তেতিয়া আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰিম। সমস্যা আহিলে হতাশ নহৈ শান্তিৰে অলপ সময় চিন্তা কৰি সমস্যাৰ লগত কেনেদৰে মোকাবিলা কৰি জীৱনত আগবাঢ়িব পাৰোঁ সেইটোহে কৰিব লাগে। আশা কৰোঁ কাহিনীটি শুনি আপোনালোকে ভাল পালে
আৰু আজিৰ পৰা আপোনাৰ জীৱনতো যি সমস্যাই নাহক কিয় তাক লৈ হতাশ হৈ লগে লগে একো সিদ্ধান্ত নলৈ কিছু সময় শান্তিৰে চিন্তা কৰিব। দেখিব হৰিণাৰ জীৱনৰ পৰা যেনেকৈ সমস্যাবোৰ আঁতৰি গ'ল আপোনাৰ জীৱনৰ পৰাও সমস্যাবোৰ আঁতৰি গৈছে। যদিহে কাহিনীটো শুনি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।